সকলোৰে মৰমৰ অভিনেতাজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই কোনোদিন উভতি নহা পথেৰে গুচি গ'ল। বিশিষ্ট অভিনেতা নিপন গোস্বামী জানিব পৰা মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পাতালৰ ICUত চিকিৎসাধীন হৈ আছিল। কিন্তু অৱশেষত মৃত্যুৰ নিয়তিৰ ওচৰত হাৰ মানি প্ৰায় 9:15 সকলোৰে পৰা চিৰবিদায় মাগিলে। জ্যেষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমবাসীক শোকৰ ছাঁ পেলাইছে আৰু এটা যুগৰ যেন অৱসান ঘটিল। অভিনেতা নিপন গোস্বামীৰ মৃত্যু অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি। নিপন গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত অসমবাসীৰ সঁচাকৈ ভোটা তৰাটো যেন হেৰাই গ'ল তেনে অনুভৱ হৈছে। তো সকলোৰে মৰমৰ অভিনেতাজনক চিৰশান্তি কামনা কৰে যেন, আৰু শেষত তেওঁৰ বিদেশীৰ আত্মা চিৰশান্তি কামনা কৰিলোঁ।